Udah tinggal lanjut.
Alam sedih. Alam sedih. প্ৰায় দুটামান বজাতে ঘটনাটো সংঘটিত হৈছিল। ঠিক এনেকুৱা এটা সময়তে ময়ো সাৰ পাইছিলোঁ। তেতিয়া মই ল'ৰাটোক ক'লোঁ বোলে যাব নালাগে বুলি ক'লোঁ। কোৱাৰ পিছতো তাৰমানে ল'ৰাটোৱে নেমানিলে। তাৰপিছত এই হাঁহ এটা দেখা পোৱা, এই হাঁহটোত তাৰমানে খেলি যাওঁতেই তাৰমানে এদিন ঘটনাটো কেইজন আছিলে? বাকী মানে তাৰপিছত এতিয়া পুৱাৰ ভাগত SDRF আহিছে। SDRF আহি এতিয়া অভিযান চলাই আছে। এতিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত আছে, উদ্ধাৰ কৰিব পৰা নাই। এতিয়ালৈকে হয় ময়ো ক'ব পাৰোঁ। তেখেতৰ নামটো কি আছিলে? ৰবিন বয়স কিমান মান হ'ব? বয়স 28 বছৰ। 28 বছৰ।